हेलो गाइस स्वागतम जनाइছো मोर अन्य एटी ভিডিওলে আশা কৰো ভিডিওটি চাই ভাল পাব। আজি মই যাবলৈ ওলাইছো পকো ৰাজাপাৰাত থকা হনুমান মন্দিৰলে। এয়া মই প্ৰসাদ লৈ লৈছো, আমি গটেকেইটাই যাম। ভিডিওটি সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলো। মামা এত বেয়া লাগছে। এয়া বকৰ ৰাস্তাটোৰ পৰিৱেশ সেউজীয়া পৰিৱেশ নোহোৱা হৈ গৈছে। এয়া অভাৰব্ৰিজ বনাই আছে, নাজানো আৰু আগৰ পৰিৱেশ ঘূৰাই পাম নে নাপাম, এনেকুৱা ধৰণৰ হৈ আছে। এইবোৰো কিজানি এটা সময়ত নোহোৱা হৈ যাব। এয়া মই দোকানত সোমাইছো, যেহেতু হনুমানজীৰ ওচৰলৈ যাম সেয়েহে লাড্ডু লৈ ললো। তেখেতৰ প্ৰিয় খাদ্যই হ'ল লাড্ডু, অঞ্জনাৰ পুত্ৰ হনুমানজীৰ। এয়া আমাৰ কেমেৰামেন বাবু। এয়া আমি আহি পালো শ্ৰীহৰি মন্দিৰৰ কাষ পালোহিয়ে আমি হনুমানজীৰ ওচৰলৈ যাবলৈ। ইয়াতে মই লৈ ললো পূজাৰ সমগ্ৰ বস্তু, ইয়াতে মই লৈ ললো। ইয়াতে সকলোখিনিয়ে পোৱা যায়, ঘৰৰ পৰা আনিলেও হয় নানিলেও কথা নাই। প্ৰসাদৰো সকলো ধৰণৰ প্ৰসাদে ইয়াতে পোৱা যায়। ইয়াতে মই আকৌ এবাৰ আহিছিলোঁ, সেইবাৰ ভিডিঅ' কৰা নহ'লে। এইবাৰ আকৌ মাইনাৰ বাৰ্থডে দিনা অহাৰ কথা আছিল, সেয়েহে অহা হোৱা নাছিল। আজিয়ে আহিলোঁ। আহকচোন মন্দিৰ ভাগৰ ভিতৰলৈ যাওঁ। এয়া দেখিছেনে মন্দিৰ ভাগৰ পৰিৱেশ ইমান ধুনীয়া, চাৰিওফালে পৰিৱেশটোৱেই ইমান ধুনীয়া আৰু ভিতৰ ভাগটো ক'বই নালাগে। ইয়াতে মই চাকি ধূপ জ্বলালোঁ। ভিতৰত চাকি ধূপ জ্বলাবলৈ নিদিয়ে, সকলোৱে ইয়াতে জ্বলায়। মাৰ্বল পাথৰৰ হয় কাৰণে ভিতৰত চাকি ধূপ জ্বলাব নিদিয়ে, সেইবিলাক নষ্ট হৈ যাব। হয়ও দিয়কচোন, সকলোৱে ইয়াতে জ্বলায়। আৰু কাৰোবাৰ যদি কিবা মনৰ কামনা থাকে, হনুমানজীৰ ওচৰত মন ভৰি কিবা বিচাৰে, তেতিয়াহ'লে ইয়াতে 4টা খুঁটাত যদি ৰঙা টাকুৰিৰ সূতা বান্ধি দিয়া হয়, সকলো মনৰ কামনা পূৰণ কৰে বুলি বিশ্বাস আছে। মইতো সম্পূৰ্ণ বিশ্বাস কৰোঁ। আপোনালোকেও এবাৰ আহি চাব। কাৰোবাৰ যদি কিবা মনত বিচাৰিবলগীয়া আছে, বজৰংবলীৰ ওচৰত সকলোখিনিয়েই পাব। এয়া মই মন্দিৰৰ ভিতৰলৈ গ'লোঁ। মন্দিৰৰ ভিতৰভাগো যে ইমান ধুনীয়া লাগে, ভিতৰত তুমি কাৰোবাৰ যদি মনত দুখ আছে, কষ্ট আছে, সকলোবোৰ পাহৰি যাব। ইয়াতে নন ষ্টপ ভক্তিমূলক গান প্ৰাৰ্থনা চলিয়ে থাকে। আপোনালোকে যদি কিবা ডাঙৰ বিপদত পৰে, তেতিয়াহ'লে হনুমানজীক 9বাৰ মাতিলে বিপদৰ পৰা উদ্ধাৰ পায় বুলি মানা হয়। কোনোবাই প্ৰমাণ পায়, কোনোবাই হয়তো নাপায়। বিশ্বাস কৰা হয়, সকলোৱে বিশ্বাস কৰে হনুমানজীক আৰাধনা কৰিলে বিপদৰ পৰা ৰক্ষা পায় বুলি। ইয়াতে আমি প্ৰসাদহে দিছোঁ, ধূপ নিছিলোঁ, কিন্তু জ্বলাবলৈ নিদিয়ে, সেনেদৰে ৰাখি দিছে। এয়া কোনেও ইয়াতে চাকি নজ্বলায়। হয়ও দিয়কচোন, ইমান ধুনীয়া মন্দিৰভাগ চাকি জ্বলালে বেয়া হৈয়ে যাব। ইয়াতে নন ষ্টপ ভক্তিমূলক গান চলিয়ে আছে। এয়া দেখিছেনে? ইয়াতে আমি সেৱা জনালোঁ। আপোনালোকেও এবাৰ আহি চাবচোন, বিৰাট বহুতেই ভাল লাগে। এয়া মই আকৌ এবাৰ মন্দিৰভাগ দেখুৱাই দিছোঁ। এই মন্দিৰটো বকো ৰাজাপাৰাত অৱস্থিত দেই। এয়া ইমান ধুনীয়া পৰিৱেশ। এয়া শিৱ মন্দিৰ, মন্দিৰভাগৰ ভিতৰতেই আছে। যিহেতু হনুমানজী শিৱৰেই পুত্ৰ বুলি কোৱা হয়, সেয়েহে পিতৃক নাৰাখিলে নহ'ব। শিৱ মন্দিৰটো চবতেই থাকে, নহয় জানো? এয়া দেখিছেনে চাৰিওফালৰ পৰিৱেশটো? এইটো খেৰৰ হয়, য'ত আমি চাকি জ্বলাইছিলোঁ। ইমান ধুনীয়া ঘৰটো। ইয়াতে ভোগৰ আয়োজন কৰা হয়। ইয়াতে দূৰ দূৰণিৰ পৰা ভক্তগণ আহি, ইমান দূৰৰ পৰা আহি পূজা কৰি প্ৰসাদ দিয়া হোৱাৰ পাছত সকলোৰে কিবা এটা খাবলৈ মন যায়, অকণমান হ'লেও ভাল লাগে। সেয়েহে ইয়াতে ভোগৰ ব্যৱস্থাও কৰা আছে। এয়া পৰিৱেশটো ইমানেই ধুনীয়া, দেখিছেনে? বহুতেই ভাল লাগে আহি। আপোনালোকেও এবাৰ আহি চাব দেই ইয়ালৈ। এয়া মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আহিলে যাবলৈ মন
নাযায়। এয়া মানুহবোৰ দেখিছেনে বহি আছে। পৰিৱেশটো কিবা পাৰ্কৰ দৰে হয়। গছ গছনি ফুল ইমান ধুনীয়া পৰিৱেশ। এয়া আমি পূজা কৰি হৈ গ'ল, আমি যাবলৈ ওলালোঁ। সকলোকে ভগৱানে ভালে ৰাখক, হনুমানজীয়ে সকলোৰে মংগল কৰক তাৰে কামনা কৰিলোঁ। এয়া আমি ঘৰলৈ আহিলোঁ। এয়া দেখিছেনে মুনুমা টোপনি গ'ল। তাৰ গাড়ীত উঠিলে গাটো ভালেই নালাগে, কেতিয়াবাতো বমিও কৰে। এয়া আমি সোমালোঁ গাড়ীত খাদ্য খুৱাবলৈ, মানে তেল ভৰাবলৈ। এইটোতো কৰিবই লাগিব। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।